BTRটো আমাৰ কাউন্সিলটো এনেই বহি আছে তেওঁলোকৰ কাম নাই তেওঁলোকে শাসন কৰিছে কাৰণে এতিয়া ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰে আহি পেলাই ৰিভিউ কৰে তেওঁলোকৰ 6 শিডিউল মতে ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰ আহি পেলাই ৰিভিউ কৰিবলৈ পাৱাৰ নাই নহয় BTCহে আগতে পাৱাৰ আছিলে বেছি আছিলে পাৱাৰ BTRটো একো পাৱাৰ নাই কাৰ্বি আংলঙত 4 মাহ আগতে 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল এই 1345ৰ ভিতৰত মাত্ৰ 62হে ট্ৰাইবেল আছিল বাকিখিনি 1283টো নন ট্ৰাইবেল মানুহবিলাকে এপইণ্টমেণ্ট পালে BTC 6 শিডিউলটো প্ৰথমতে ষ্ট্ৰেংথেন কৰিবলৈ বিচাৰিব লাগে 16 ডিপাৰ্টমেণ্টটো আমাৰ BTRে এতিয়া আসাম গভৰ্ণমেণ্টলৈ আকৌ ঘূৰাই পঠাইছে চিফ মিনিষ্টাৰে যিটো অৰ্ডাৰ দিয়ে সেইটো মতে চলাব কাউন্সিলৰ পাৱাৰটো গুচি গ'ল গোটেইখিনি BTC BLT সকলৰ লগত একৰ্ড চহী কৰোঁতে 6 শিডিউল দিলে 6 শিডিউল বুলি ক'লেতো অট'নমাছ কাউন্সিল নিজেহে চব কৰিব লাগে বুলি অট'নমাছ কাউন্সিলৰ আইন 6 শিডিউল মতে কৈছে কিন্তু এতিয়াতো শুনিলোঁ যে 16 ডিপাৰ্টমেণ্টটো আমাৰ BTRে এতিয়া আসাম গভৰ্ণমেণ্টলৈ আকৌ ঘূৰাই পঠাইছে আসাম গভৰ্ণমেণ্টলৈ পঠোৱাটো এনেকুৱা ধৰণৰ তেওঁলোকে DC লৈ সেইটো সোধাই দিছে সাৰেণ্ডাৰ কৰিছে DCয়ে চাব তাৰমানে কাউন্সিলে চাব নোৱাৰে এতিয়া DC লৈ সাৰেণ্ডাৰ কৰাটো যদি DCক এপইণ্টমেণ্ট কৰাটো যদি কাউন্সিল আমাৰ BTRে এপইণ্ট কৰে তেতিয়াহ'লে ঠিকে আছিলে কিন্তু এতিয়া DCৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন আৰু এপইণ্টমেণ্ট ট্ৰান্সফাৰ এইবিলাকতো আসাম গভৰ্ণমেণ্ট আণ্ডাৰতে আছে সেইকাৰণে আসাম গভৰ্ণমেণ্টকহে DCটো ভয় কৰিব বা ৰেচপেক্ট কৰিব আসাম গভৰ্ণমেণ্টৰ অৰ্ডাৰ মতেহে চলাব আৰু আগৰ পৰাও যেতিয়া DC সকলৰতো ষ্টেট গভৰ্ণমেণ্টৰ আইজ এণ্ড ইয়েৰ্ছ বুলি কৈছিলে এতিয়া আইজ এণ্ড ইয়েৰ্ছ মানে যিটো আসাম গভৰ্ণমেণ্টে যিটো কয় চিফ মিনিষ্টাৰে যিটো অৰ্ডাৰ দিয়ে সেইটো মতেহে চলাব তাৰমানে এতিয়া BTR তেওঁলোকৰ চিফে যিটো অৰ্ডাৰ দিয়ে বা কাউন্সিলে যিটো অৰ্ডাৰ দিয়ে সেইটো মতে নচলিব তাৰমানে কাউন্সিলৰ পাৱাৰটো গুচি গ'ল গোটেইখিনি কণ্ট্ৰল কেনেকৈ কণ্ট্ৰল কৰিছে এপইণ্টমেণ্ট যদি কণ্ট্ৰল কৰাটো কি কণ্ট্ৰল কৰাৰ ৰচিটো হৈছে ডিচিপ্লিনাৰী একশ্যন ল'ব পাৰিব লাগিব ছাছপেণ্ড কৰিবলৈ পাৱাৰ থাকিব লাগিব ডিছমিছ কৰিবলৈ পাৱাৰ থাকিব লাগিব এপইণ্টমেণ্ট কৰা ট্ৰেন্সফাৰ কৰা এই চব পাৱাৰ কাউন্সিলৰ লগত থাকিব লাগিব তেতিয়াহে কণ্ট্ৰল কৰিব পাৰিব এইটো একো ৰচি নাই কাউন্সিলৰ লগত একো ৰচি নাইতো কণ্ট্ৰল কৰিবলৈ এইটো কণ্ট্ৰল কৰাটো এপইণ্টমেণ্ট কৰা ডিছমিছ কৰা ডিচিপ্লিনাৰী একশ্যন কৰা ছাছপেনশ্যন ট্ৰেন্সফাৰ পষ্টিং কৰা চব ষ্টেট গভৰ্ণমেণ্ট হাততে আছে তাৰমানে ষ্টেট গভৰ্ণমেণ্টহে কণ্ট্ৰল কৰিছে আমাৰ কাউন্সিলটো এনেই বহি আছে তেওঁলোকৰ কাম নাই তেওঁলোকে শাসন কৰিছে কাৰণে এতিয়া ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰে আহি পেলাই ৰিভিউ কৰে তেওঁলোকৰ 6 শিডিউল মতে ষ্টেট গভৰ্ণমেণ্ট মিনিষ্টাৰ আহি পেলাই ৰিভিউ কৰিবলৈ পাৱাৰ নাই নহয় এতিয়াতো ৰিভিউ কৰিছে তাৰমানে ষ্টেট কাউন্সিলটো এটা কিবা এটা লোকেল অথৰিটি কিন্তু অট'নমি নাই এনেকুৱা নিচিনা হৈ গ'ল এতিয়া 16 ডিপাৰ্টমেণ্ট মই নাজানো ডিপাৰ্টমেণ্টটো ৰেভিনিউটো লৈ গৈছে হ'বলা আৰু ৰুৰেল ডেভেলপমেণ্টটো লৈ গৈছে এই দুটা জানো আৰু PHEটো লৈ গৈছে আৰু গোটেই 16 ছইল কনজাৰ্ভেশ্যন এই গোটেইখিনি লৈ গৈছে এডুকেশ্যন লৈ গৈছে চব লৈ ফৰেষ্ট লৈ গৈছে BTCহে আগতে পাৱাৰ আছিলে বেছি আছিলে পাৱাৰ BTRটো একো পাৱাৰ নাই এতিয়া 6 শিডিউল মতে ট্ৰাইবেল এৰিয়া বুলি কৈছে ট্ৰাইবেল এৰিয়া মানে শিডিউল ট্ৰাইববিলাকৰ নেপালীসকলৰতো শিডিউল ট্ৰাইব হোৱা নাই সেইকাৰণে নেপালীসকলকতো 6 শিডিউল আণ্ডাৰত আনিব নোৱাৰে
আচল কথাটো কিয় প্ৰটেক্ট কৰিব লাগে তেওঁলোকক তেওঁলোকৰ নিজৰ স্বাধীন দেশ আছে নেপাল আমি স্বাধীন আমিওতো স্বাধীন থাকিলে আমিতো প্ৰটেকশ্যন নিবিচাৰিলোহেঁতেন নহয় আমাৰ নিজৰ দেশ আছে আমি দৰকাৰ নাই ইয়াতো ফৰ এক্সাম্পল আমাৰ মানুহ লণ্ডনতো বহুত আছে লণ্ডনত আমিতো তাতে প্ৰটেকশ্যন নিবিচাৰোঁ নহয় কাৰণ এইটো বেলেগ দেশ সেইকাৰণে তেওঁলোকৰ নিজৰ ব্ৰিটিছসকলৰ এইটো আমি তেনেকৈ কৰিলোঁ নহয় কৰিলোহেঁতেন নহয় আমি কৰিলোহেঁতেন যে আমি যদি এতিয়াও আমাক যদি স্বাধীন দিয়ে বা ছেপাৰেট ষ্টেট দিয়ে তেতিয়াহ'লে আমি আৰু প্ৰটেকশ্যন বিচাৰিবলৈ কথা নাছিল কিন্তু ছেপাৰেট ষ্টেট দিলেও অকল জেনেৰেল ছেপাৰেট ষ্টেট হ'লে আমাক প্ৰটেকশ্যন নাই কিন্তু এইটো 6 শিডিউলটো লাগিবই এতিয়াতো একো সুৰক্ষা নাই ফৰ এক্সাম্পল আমাৰ কাৰ্বি আংলঙত বা BTCও আমি আমাৰ ছুইপাৰো এপইণ্ট কৰিব নোৱাৰে ফৰ এক্সাম্পল কাৰ্বি আংলঙত 4 মাহ আগতে 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল এই 1345ৰ ভিতৰত মাত্ৰ 62হে ট্ৰাইবেল আছিল বাকীখিনি 1283টো নন ট্ৰাইবেল মানুহবিলাকে এপইণ্টমেণ্ট পালে সেইকাৰণে আমাৰ যিটো তেওঁলোকে ট্ৰাইবেলসকলক যিটো দৰমহা দিয়ে দৰমহাটো ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰাহে টকাটো আহে ট্ৰাইবেল ৱেলফেয়াৰ বুলি কৈছে ট্ৰাইবেল ৱেলফেয়াৰ কাৰণে আহিছে কিন্তু সেই টকাটো পাৰ মান্থ নন ট্ৰাইবেলসকলে 5 crores 5,20,000 তেওঁলোকে দৰমহা পায় আৰু আমাৰ ট্ৰাইবেলসকলে মাত্ৰ 24,80,000 পায় তাৰমানে আমাৰ একো সুৰক্ষা নাই এইটো আমাক এট্ৰচিটি কৰিছে আচলতে আমাৰ কাৰ্বি আংলঙত মইতো ইয়াতো বহুত দেখিছোঁ অৱশ্যে এতিয়াতো বহুত গাঁৱত বহুত মানুহবিলাক বৰ দুখীয়া তেওঁলোকৰ পাৰ্চেচিং পাৱাৰ একেবাৰে নাই কাৰ্বি আংলঙত আমাৰ 90% ঘৰটো মাত্ৰ এই কি কয় বোকাৰে লিপা ঘৰহে আছে আমি ৰিকুৱেষ্ট কৰিছোঁ যে BTC 6 শিডিউলটো প্ৰথমতে ষ্ট্ৰেংথেন কৰিবলৈ বিচাৰিব লাগে 6 শিডিউলত তাত লিখা আছে paragraph 2 subparagraph 7 মতে ইলেকশ্যন পাতিবলৈ কাউন্সিল ইলেকশ্যন পাতিবলৈ কাউন্সিল ইলেকশ্যনৰ কাৰণে ভোটাৰ লিষ্ট বনাবলৈ আইনটো আমি নিজেই কাউন্সিলহে বনাব লাগে বুলি কৈছে সেই কাউন্সিলে আমাৰ BTRে নিজে এতিয়া লটো বনাব লাগে এইটোহে আমি ক'বলৈ কথা যদি সেই আইনটো নিজে যদি আইনটো বনায় তেতিয়াহ'লে আমি নিজে চাব পাৰিম নহয় কোনে ভোট দিব পাৰিব কোনে দিব লাগে কোনে ইলেকশ্যন কণ্টেষ্ট কৰিব লাগে কোনে নোৱাৰে এইটো আমি নিজে আইনত লিখি দিম তেতিয়া এইটো BTR এইটো কৰিব লাগে হোৱা নাই তেওঁলোকে নকৰিলে তেওঁলোকে BLT সময়তে BLT একৰ্ড সময়তে সেই পাৱাৰটো আছাম গভৰ্ণমেণ্টক চাৰেণ্ডাৰ কৰি থৈ দিলে